অকণমান ওলাই আহিছোঁ বেংগলোৰ আজি আমাৰ প্ৰথমটো দিন তাকে ভিৰতে কৰি লৈছোঁ এইফালে মোৰ লগত আহিছে আমাৰ জগত ভাই এইফালে আমাৰ চিষ্টাৰ এইবাৰ থাকি গৈছিলে তেনেহ'লে আমি গৈ লওঁ এতিয়া আমি ৰাস্তাই ৰাস্তাই খোজকাঢ়ি আহি আছোঁ আৰু আমাৰ তাতকৈ ইয়াত ভিৰটো যেনিবা বেছি অলপ আজি প্ৰথম ওলাই আহিছোঁ আমি সন্ধিয়া কিবা এটা খাবলৈ মন গ'ল সেই বুলি ভাবিয়ে বা মই আৰু জগত ওলাই আহিছোঁ ভাইটিৰ ৰুমত যিহেতু শুই আছে এখন বাইকত 4টা মানুহ যোৱাটো সম্ভৱো নহয় পিছে আমি ক'তো একো খাবলৈহে বিচাৰি পোৱা নাই গৈয়ে আছোঁ একো চিনিও নাপাওঁ গোটেইখন ধূলি আমাৰ তাত কি ধূলি ইয়াত মই বেছিহে ধূলি দেখিছোঁ সেয়া নাৰিকল গছবিলাক দেখিছে নাই ইমান ভাল লাগিছে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আৰু এতিয়া আহিছোঁ আমি চেম্পু কণ্ডিশ্যনাৰ ল'বলৈ ঘৰত যিহেতু থাকি আহিম এতিয়া ইয়াত বজাৰ বহে হস্কটনে কি বুলি কয় জেগাডোখৰ শনিবাৰে বজাৰবোৰ জেগাৰ পৰাই সৰু সুৰা কেইপটমান বস্তু ল'বলৈ বুলি আহিছোঁ ভাইটিৰ লগত বহুত বস্তু দেখিছোঁ কি লওঁ কি নলওঁ নিচিনা লাগিছে আহিলে আমি দোকানত তাকে মিঠাই লৈ লওঁ বুলি ভাবিলোঁ অহাৰ পৰা ভালকৈ তেনেদৰে চাহ খোৱা হোৱাই নাই এনেও লোভীয়া মানুহ লোভীয়া পেট খাওঁ কৰি থাকোঁ পইচা পাতি থাকক বা নাথাকক এইটো পেটিছ নে কি কয় নাজানো আৰু লৈ আহিছোঁ তাকে বোলো খাই লওঁ আমাৰ সন্ধিয়াৰ চাহ খোৱা টাইম যিহেতু মিঠাই লৈ আহিছিলোঁ আনিলেতো নহ'ব ন খাবও লাগিব দুইজনী ভকাটোৰে মিলি খাই আছোঁ ভকাটোৰে কয় নে ভোকাটোৰ কয় দুইজনীয়ে মিলি খাই আছোঁ আৰু নতুন জেগা যিহেতু মাহঁতে ওলাই যাব নালাগে বুলি কৈছিল ফোন কৰোঁতে আমি নামানিলোঁ নাই সোমাই থাকিলেনো ক'ত হ'ব ন ওলালেহে সন্ধিয়া হ'লে কিবা কিবি খাই ভয় অভ্যাস আছে সেইকাৰণে কিবা এটা খাওঁ লাগে আমি আকৌ আহি কামত জইন কৰাই নাই দেই কি খাওঁ কি বওঁ অকল এইবিলাকহে কৰি আছোঁ কি কথা পাতি আছোঁ নাজানো আৰু এতিয়া পূৰা গাৰ্লফ্ৰেণ্ডৰ লগত বিজি তাকে কিবা কিবি কৈছোঁ চাগে কিবা কিবি বকি আছোঁ আৰু গমটো পাইছেই আপোনালোকৰ তেনেকুৱা হয় নহয় নাজানো মই যে যিকোনো এটা বস্তুৱে চাহ খাবই নোৱাৰোঁ কি খাওঁ কি বওঁ লাগিয়ে থাকে ইমান লোভীয়া মানুহজনী ক্ষীণমিন বুলি নাভাবিব আকৌ নাখাওঁ যে খোৱা মানে কি খাওঁ কি বওঁ এবাৰ খোৱাৰ পিছত আকৌ নেক্সট আধা ঘণ্টা এঘণ্টাৰ ভিতৰত মোৰ ভোকে লাগি যায় সেয়া খাই নহ'ল আকৌ কলো খাই লৈছোঁ দেখিছে নহয় আৰু ইয়াত এটা কলৰ 5 টকা আমাৰ তাতহে আৰু ফ্ৰীতে খাবলৈ পাইছিলোঁ এতিয়া প্ৰতিটো বস্তু পইচা দি দিয়ে খাবলগীয়া হৈছে এতিয়া ঘৰলৈহে সেইটো কাৰণে মনত পৰিছে পইচা পাতি নাই হ'লেও নাখালেতো নহ'ব এয়া আমাৰ জগত ভাই কিবা কৈ আছে গাৰ্লফ্ৰেণ্ডৰ কথাকে কৈ আছে চাগে সেই ৰুমত কেনেদৰে পূজা কৰিছিলে আপোনালোকক দেখাম নেক্সটটো ভিডিঅ'ত এই আমাৰ ৰাতিৰ সাজ এইফালে মাংস আচাৰ কেঁচা পিঁয়াজ জলফাই আচাৰ এইফালে দিনৰে দালি একো নষ্ট কৰিব নোৱাৰে প্ৰতিটো কিনা বস্তু ঘৰত পাপাই বজাৰ কৰিছিল যিহেতু গম পোৱা নাছিল এতিয়া গম পাইছোঁ আৰু প্ৰতিটো বস্তু কিমান দাম খোৱাটো ভুল হৈছে আৰু তেনেহ'লে আমি ভাত পানী খাই লওঁ আপোনালোকে ভাত পানী খালে নাই যদিও খোৱা নাই খাই বৈ লওক আৰু ঠাণ্ডা বতৰ যিহেতু সোনকালে ভাত পানী খাই শুই যাওঁ আৰু কথা পাতি পূৰা ভাত খোৱাত লাগিছোঁ ভাইটি আকৌ তেনেকৈ ভিডিঅ'ত নোলাই দেই লাজ দেই কৰে নেকি সি মই নুলিয়াওঁ বাৰু দম চম দিয়ে যে আমাৰ চিষ্টাৰ একো নাই তাই ভিডিঅ'টো ওলাই কৈ থাকে খাই গৈছোঁ এবাৰ দুবাৰ কেমেৰাটোলৈও চাই লৈছোঁ কাম পাইছোঁ নাপাইছোঁ পিছৰ কৰা মুঠতে ভাত খাই লৈছোঁ তেনেহ'লে আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গুড নাইট